ইয়াতে দিনৰ ভাগত বহুত গৰম আৰু ৰাতিৰ ভাগত ঠাণ্ডা। ইয়াতে গৰমত ঘৰৰ ভিতৰত মানুহবোৰ থাকে আৰু আমাৰ অসমত ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত থাকিলেও গৰম লাগে আৰু ইয়াতে ৰুমৰ ভিতৰত থাকিলে গৰম লাগে, কিন্তু বাহিৰত ওলাই গৰম লাগে। ইয়াৰ কাৰণটো মই ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আপোনালোকে। আপোনালোকৰ ইয়াত ঘৰৰ ভিতৰত থাকিলে গৰম নালাগে আৰু বাহিৰত থাকিলে গৰম লাগে, কিন্তু আমাৰ তাতে হৈছে অসমত ঘৰৰ ভিতৰতো গৰম, বাহিৰতো গৰম একে। ফেন লগালেও একে গৰম। ইয়াতে ঘৰৰ ভিতৰত ফেন নলগালেও দিনত থাকিব পাৰে, কিন্তু ৰাতিহে থাকিব নোৱাৰে। মই কাৰণটো মই আপোনালোকক দেখাব গৈ আছোঁ, আপোনালোকে ভালদৰে চাব। ঘৰটো আপোনালোকে দেখিছে, এয়া ঘৰ, এইবোৰ ঘৰ। ইয়াতে মানে ৰাজস্থানত এনেকুৱা ঢালাই দিয়া ঘৰে পাব, আৰু এই ঢালাই দিয়া ঘৰ এনেকুৱা চাওক। মানে বিহাৰৰ লগত একে ষ্টাইলে হয় ঘৰবোৰ। ইয়াত খালি অলপ উন্নত আৰু মাৰ্বল পাথৰ বা টাইলছ লগোৱা হয়। এয়া মই দেখাই আছোঁ। এয়া ইয়াতে টাইলছৰ দাম কম, গতিকে ইয়াত টাইলছ বেছি লগোৱা হয় ঘৰবোৰত। আৰু এই চাওক ঘৰবোৰ একেই হয় দেখাত বিহাৰৰ দৰে, কিন্তু ইয়াৰ মই এতিয়া মূল কাৰণটো ক'ব গৈ আছোঁ। আপোনালোকে চাই থাকক, এয়া গৈ আছোঁ ওচৰত, দেখাম আপোনালোকক। এতিয়া ভিতৰত গৰম নলগা কাৰণটো আপোনালোকে এই ঘৰটো দেখিছে, ইয়াত মই দেখাই দিছোঁ আপোনালোকক। এই ঘৰ এয়া, আৰু মোৰ আগৰ ভিডিঅ'বিলাক দেখিছে, এয়া হ'ল ঘৰ। ঘৰৰ এটা ৰুমত মই সোমাইকৈ আপোনালোকক দেখাব বিচাৰি আছোঁ। এয়া মই প্ৰৱেশ কৰিছোঁ, এইটো হ'ল কিটচেন ৰুম। কিটচেন ৰুমতে মই আপোনালোকক দেখাইছোঁ। বেলেগত বাৰু বেলেগতো দেখাব পাৰিলোঁ হয়, কিন্তু কিটচেন ৰুমত মানুহ নাই, গতিকে ইয়াত দেখাইছোঁ সুবিধা অনুসৰি। এই চাওক, এই ৱালখন চাওক কিমান ডাঙৰ। আপোনাৰ ভিডিঅ'ত দেখালে ৱালখন মানে ধৰিব নোৱাৰিব, কেমেৰাৰ ভিতৰৰ দ্বাৰা দেখালে। এই চাওক ৱালখন দেখিছে, আপোনালোকে ধৰিব পৰা নাই কিমান ডাঙৰ, কিন্তু মই আপোনালোকক হাতেৰে জুখি দেখাম। এইখন মোৰ হাতখন হয়, এই চাওক। আপোনালোকক দেখাব বিচাৰি আছোঁ। এয়া চাওক, এইখন ৱাল মানে ইমান ডাঙৰ ৱাল। আমাৰ 10 ইঞ্চি ৱাল হ'লে ইমান হ'ব, কিন্তু এতিয়া চাওক 10 ইঞ্চিকৈ মানুহ 20 ইঞ্চি হৈ গৈছে। আৰু মই এটা আপোনালোকে ভিডিঅ' চালে গম নাপাব। মই এতিয়া সেইটো কাৰণে হাতখনকে মই জুখি দেখাম। এখন হাতত 1 ফুট থাকে, চাওক। এয়া মোৰ হাতখন দেখিছে, ইয়াৰ পৰা ইয়ালৈ চাওক, এখন হাতত 1 ফুট থাকে। আমাক হেৰি দেখাব এতিয়া এইকেইদিন এখন, কাৰণ এখন হাতত 1 ফুট থাকে। চাওক, এখন ৱাল যদি 1 ফুট হয়, ইয়াৰ ভিতৰত গৰম কোনো সোমাব নোৱাৰে। গতিকে এই ৰুমবোৰ দিনত ইমান বাহিৰত গৰম হ'লেও 40-41 গৰম হ'লে ইয়াৰ ভিতৰত মানুহবোৰ ৰুমৰ ভিতৰত সোমাই থাকে। আৰু আপোনালোকে দেখিছে, আৰু সেনেকুৱাই এইটো ৱালটো যেনেকুৱা আপোনাৰ ঢালাই দিয়াও, তাৰমানে ইয়াতে ৰাজস্থানত ঢালাই দিয়াটো এনেকুৱাই পূৰা 1 ফুটমান ঢালাই দিয়ে। গতিকে ৰুমৰ ভিতৰত দিনৰ ভাগত যিমান গৰম হ'লেও ৰুমৰ ভিতৰত গৰম নহয় আৰু বাহিৰত গৰম হয়, কিন্তু ৰাতি আকৌ ৰুমৰ ভিতৰত গৰম হয় আৰু বাহিৰত ঠাণ্ডা হয়। গতিকে আপোনালোকে ভিডিঅ'টো এই ভিডিঅ'ৰ দ্বাৰা মানে আপোনালোকক মই দেখালোঁ, যাতে আমাৰ অসমতো এনেকৈ কোনোবা বনায়, যদি যিয়ে পাৰে তেতিয়াহ'লে থাকি সুন্দৰ আৰু ভাল লাগিব। আমি ফেন নলগাকৈ ঘৰৰ ভিতৰত থাকিব পাৰিছোঁ দিনৰ ভাগত, সেইটো কাৰণে মই এই ভিডিঅ'টো জনালোঁ। এইখিনিকে জনাই মই আপোনালোকক ইয়াতে সমাপ্ত কৰিলোঁ।